যাবলি নাই কোনো জুতি হলো ৰাইজৰে পহৰা দাদি পুলিচ দাদা আমি পুলিচ দাদা নাই জীৱনত কোনো মজা জয় হিন্দু হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল শংকুৰাজ ডবল ফ'ৰ কি খবৰ আপোনালোকৰ নিশ্চয় বোলে আৰু মই ভালে আছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই বৰ্তমান উপস্থিত আছোঁ ঢলা থানা কাষত কাৰণ মই ঢলা থানা কাষতে এটা ৰুম ভাড়া লৈছোঁ আচলতে আজি মই আৰু মেছেজ কৰিছিলোঁ ৰুইঙত অৰুণাচলৰ ৰুইঙত গৈছিলোঁ এটা খুব সুন্দৰ লোকেশ্যন সেই লোকেশ্যনটো চালোঁ আৰু যোৱাকালি মই আছিলোঁ হাঁহখাতিত আমাৰ কামাণ্ডো কেম্প এটা আছে তাৰে কাষতে থকা আমাৰ গুৰুজী এজনৰ ঘৰত মোৰ ৱাইফ আছিল আৰু মই কেম্পৰ ভাই বন্ধুৰ লগত আছিলোঁ যিহেতু মই তেওঁলোকক হোটেল ভাড়া কৰিব দিছিলোঁ মই যেতিয়া তিনিচুকীয়াৰ পৰা আহি আছিলোঁ তেওঁলোকে হোটেল ভাড়া কৰোঁ বুলি ক'লে কিন্তু তাতে ভাল হোটেল নথকাৰ বাবে তেওঁলোকে মোক তাতে থকা তেনেকুৱা ব্যৱস্থা কৰি দিলে আৰু মই এক ৰাতিৰ কাৰণে এডজাষ্ট কৰিলোঁ বৰ্তমান মই আছোঁ ঢলা থানাত মানে ঢলা থানাতো আমাৰ কামাণ্ডো জোৱানসকল আছে তেওঁলোকৰ কাষত আছোঁ তেওঁলোকৰ কাষত হোটেলত এটা মই ৰুম ভাড়া কৰিছোঁ আৰু নৈশ আহাৰটো আমি একেলগে তেওঁলোকৰ লগত খাম ছাৰসকলে তাতে খাবলৈ দিছিলে কেম্পৰ ভিতৰত মই তাতে নাখাওঁ ওচৰতে থকা ফাষ্টফুড এখনত মানে ৰেষ্টুৰেণ্ট এখনত তাতে আমি ভিডিঅ'টোত দেখাই পাব হাঁহখাতিৰ পৰা এটা হাঁহ আনিছোঁ খুব ধুনীয়া টচবজীয়া হাঁহ আৰু তাতে ৰাতি আহাৰটো গ্ৰহণ কৰি অহাকালি আমি গৈ আছোঁ দুলীয়াজান এইটো কাৰণে যাব লাগিব ৰিচু দুলীয়াজান বুলি যিগৰাকী ইউটিউবাৰ আছে তেওঁ বহুত আমাক মানে মাতি আছে আমি নাযাওঁ বুলি কৈছিলোঁ অলৰেডি তেওঁ আজি মানে তেওঁ নাছিলে গতিকে আমাক থাকিবলৈ ক'লে তেওঁ আজি আহি পালেহি ঘৰলৈ তেওঁ যোৰহাটত আছিলে গতিকে উপায় নাই তেওঁক আমি দিনতে লগ কৰি ৰাতি নাইট আহি গৈছে দেই নাইট ছুপাৰত আমি গুচি যাম গুৱাহাটীলৈ গতিকে এইখিনি সময় থাকিব লগা হ'ল গতিকে আমি মানে ৰুমটো ভাড়া ল'লোঁ আৰু মই আপোনালোকক যে হাঁহখাতিত আছিলোঁ দেখাম তাতে কামাণ্ডোসকলে আমাৰ যিসকল কামাণ্ডো তেওঁলোকে ডিউটিৰ মাজত অকল বন্ধুক লোৱাই নহয় তেওঁলোকে কি সুন্দৰকৈ খেতি কৰিছে আপোনালোকে চাব সঁচাকৈ ভাল লাগিছে মানে মই খেতিডৰা আছে আৰু খেতি ধুনীয়াকৈ কৰিছে তাতে চালোঁ থাকি বগীবিল দলং গ'লোঁ বগীবিল দলং নহয় ঢলা শদিয়া ভূপেন হাজৰিকাৰ সেইটো মানে অলপ কথাবোৰ উল্টা পুল্টা হৈ গৈছে ন অলপ টায়াৰ্ড হৈ আছোঁ কিন্তু টায়াৰ্ড হৈ থাকিলেও ভিডিঅ'টো আপোনালোকক দিব লাগিব যিহেতু আপোনালোকৰ বাবে মই ভিডিঅ' প্ৰেৰণ কৰোঁ আজি মই হাঁহখাতি কামাণ্ডো কেম্পৰ পৰা ঢলা থানাত থকা কামাণ্ডো কেম্পলৈ ভিডিঅ'টো বনালোঁ আহোঁতে ৰাস্তাত কি দেখিছোঁ কি মেলিছোঁ গোটেইখিনি বনাইছোঁ আপোনালোকে চাই থাকিব যদি ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা অল বটনটো প্ৰেছ কৰিব মই উপস্থিত আছোঁ বৰ্তমান হাঁহখাতি সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মন্দিৰ ইয়াতে আছে আমাৰ কামাণ্ডো প্লাটন এটা আৰু কিমান ধুনীয়াকৈ খেতি কৰিছে আপোনালোকক দেখাওঁ চাওক খেতিবোৰ দেখি আপোনালোকে গমেই পাইছে কি খেতি হয় খুব ধুনীয়াকৈ খেতি কৰিছে ইয়াত ধুনীয়া আলু ধুনীয়াকৈ খেতি কৰিছে মানে আমাৰ অসমীয়া মানুহ গাঁৱলীয়া মানুহ গতিকে খেতিটো কৰে ভালকৈ কৰিছে চাওক প্লাটনত খেতিখিনি দেখি মানে ইমানেই ভাল লাগিছে কি বুলি ক'ম আৰু মোৰ বেক চাইডে আছে চন্তুৰী পোষ্টটো দেখা পাইছে এইটো হৈছে চন্তুৰী পোষ্ট আৰু এই কেম্পৰ পৰা আপোনাক মই লৈ গৈ আছোঁ ঢলা শদিয়া থানালৈ তাতো আমাৰ পাৰ্টি এটা আছে সেইটো দেখাম কামাণ্ডো পাৰ্টি এইটো হাঁহ দেই হাঁহখাতিৰ পৰা লৈছোঁ খাবলৈ ইয়াক আজি এতিয়া যাওঁগৈ আৰু দুষ্টি কালি আহিলোঁ শদিয়া হাঁহ চৰা ন কি হাঁহখাতিৰ পৰা হাঁহ এটা লৈছোঁ এতিয়া শদিয়া থানা কামাণ্ডো কেম্পৰ পৰা গৈ আছোঁ একদম দেখালোঁ ঢলা থানা কামাণ্ডো কেম্পত বাকী ভিডিঅ'টো শেষ কৰিম আৰু আৰামছে হ'ব এইটোৱে হ'ল হাঁহখাতি এতিয়া বাই হাঁহখাতিৰ পৰা আমি হাঁহ লৈ আহিছোঁ হাঁহখাতিৰ পৰা ফাইনেলি আমি হাঁহখাতি কামাণ্ডো কেম্পৰ পৰা ওলাইছোঁ মানে আমি ইয়াৰ ওচৰতে আছিলোঁ এতিয়া আমি গৈ আছোঁ ঢলা কেম্পলৈ মানে ঢলা থানালৈ যাম তাতে আমাৰ কামাণ্ডো কেম্পটো আছে তাৰে কাষতে
এটা ৰুম ভাড়া লোৱা হৈছে মোৰ কাষতে আছে বিকাশ ৰায় আমি তাতে থাকিম লজখনতে আমি হাঁহখাতিত আছিলোঁ হাঁহখাতিৰ ভিতৰৰ পৰা আমি ঢলা থানালৈ আহোঁতে এনেকুৱা এখন জংঘল পায় দুই কাষে বিৰাট ডাঙৰ জংঘল গতিকে আপোনালোকক মই দেখালোঁ কাৰণ ইমান দুৰ্গম ঠাইৰ মাজেদি অহা যোৱা কৰে আমাৰ কামাণ্ডো জোৱানসকল আপোনালোকে চাওক ভিডিঅ'টো এতিয়া মই হাঁহখাতিৰ পৰা আহি আছোঁ ঢলা থানালৈ ঢলা থানাত আপোনালোকক দেখাম তাতে আমাৰ লগৰবোৰ আছে গতিকে ভিডিঅ'টো চাব এইখনে হৈছে ঢলা থানা আপোনালোকে চাই লওক এয়া ঢলা আৰক্ষী থানা হাঁহখাতি কামাণ্ডো কেম্পৰ পৰা ঢলা থানা কামাণ্ডো দেখালোঁ এয়া ৰঞ্জিত ভৰালী আৰু বিকাশ ৰায় এইখন হৈছে ভূপেন হাজৰিকাদেৱৰ উৰণীয়া সেতু মানে ঢলা শদিয়া ব্ৰিজ মোৰ বেক চাইডে আছে এইজন বিকাশ ৰায় তেওঁ আছে ঢলা থানাত আমাৰ কামাণ্ডো কেম্প এটা আছে আৰু এটা কেম্প ওচৰতে আছে হাঁহখাতিৰ পৰা মই আপোনালোকক ভিডিঅ' দেখাইছোঁ গতিকে আপোনালোকে চাই থাকিব আৰু এই ঢলা শদিয়া আৰু ৰয়িঙৰ সম্পূৰ্ণ ভিডিঅ' চাব লগা হ'লে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত গৈ লিংকটো পাব ডিম উইথ লিচাৰ চেনেলত আপোনালোকে সম্পূৰ্ণ ভিডিঅ' পাব ঢলা শদিয়া আৰু ৰয়িঙৰ গতিকে চেনেলটো ভিজিট কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো উপভোগ কৰিব এতিয়া আমি প্ৰৱেশ কৰি আহিলোঁ গেটত অৰুণাচল পুলিচ গেটত ধুনীয়াকৈ এণ্ট্ৰি কৰিলোঁ আমি পাছ ল'ব লগা হোৱা নাই যিহেতু আমিও পুলিচ গতিকে আই কাৰ্ড দেখাই আমি ধুনীয়াকৈ আহিলোঁ এখন আমাৰ গাড়ী এণ্ট্ৰি কৰিলে এতিয়া গৈ আছোঁ ৰয়িং